আৰু নাটকখন চাই কেনেকুৱা লাগিলে? ভাল কেনেকুৱা লাগিলে? ইয়াত দৰ্শকৰ অভিমত ইতিমধ্যে লাচিত বৰফুকনৰ দৃশ্য চালে ছাত্ৰ ছাত্ৰীসকলে চাইছে। কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে? এয়া দৰ্শক, আজি নাটকৰ দৰ্শক হয় নহয়? হয়, বেছিকৈ কোনটো চৰিত্ৰ ভাল লাগিলে? হা? চব ভাল লাগিলে। লাচিতৰ যুদ্ধখন ভাল লাগিলে। আজি নাটকত অভিনয় কৰাসকলক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। প্ৰথমতে তোমাৰ নাম কি আৰু কি ভাও লৈছিলা? নমস্কাৰ, মোৰ নাম বাৰ্বী শইকীয়া। মই চক্ৰধৰ সিংহ লৈছিলোঁ। তাৰপিছত তোমাৰ নাম কোৱাচোন? নমস্কাৰ, মোৰ নাম শ্ৰী অবিনাশ বৰা। মই লাচিত বৰফুকন লৈছিলোঁ। তোমাৰ নাম কোৱাচোন? নমস্কাৰ, মোৰ নাম নিৰু হাজৰিকা। তুমি কি ভাও লৈছিলা? তাৰপিছত তোমাৰ নাম কোৱাচোন? কি ভাও লৈছিলা? তোমাৰ নামটো কোৱাচোন? আৰু কি ভাও লৈছিলা? সৈন্য। তাৰপিছতে তোমাৰ নামটো কোৱাচোন? এনিশা ভৰালী। কি ভাও লৈছিলা? লিগিৰা। তোমাৰ নামটো কি? কি ভাও ল'লা? তাৰপিছত এইফালে কোৱাচোন? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অংকিতা শইকীয়া। মই বুঢ়া গোহাঁই ভাও লাগিছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কষ্টি শইকীয়া। মই বৰগোহাঁই পাঠ লৈছোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰঘুৱত বৰা। মই ৰামকৃষ্ণ পাঠ লৈছোঁ। আচ্ছা, এওঁলোকৰ নাম কোৱাচোন? নমস্কাৰ, মোৰ নাম শ্ৰী গকু শইকীয়া। মই মোগলৰ শূন্য লৈছিলোঁ। বঢ়িয়া। তাৰপিছত তোমাৰ নামটো? শ্ৰীমতী দীক্ষা ভৰালী। তুমি কি ভাও লৈছিলা? সৈন্য। তোমাৰ নামটো কোৱাচোন? তোমাৰ নামটো কি? আৰু কোন আছে? সৈন্য লৈছিলা। তাৰপিছত আৰু কোন থাকিলে? তুমি কি ভাও লৈছিলা? তোমাৰ নামটো কি? সত্যজিৎ শইকীয়া। আচ্ছা, তোমালোকে যে নাটকখন কৰিলা কিমান ভাল লাগিলে? বহুত ভাল লাগিলে, হয় নহয়? তোমালোকে লাচিত বৰফুকনৰ বিষয়ে জানা হয় নহয়? লাচিত বৰফুকনৰ কোন আছিল বাৰু? লাচিত বৰফুকনৰ বিষয়ে ক'ব পাৰিবা নেকি? কোন আছিলনো? প্ৰধান সেনাপতি। আৰু কি জানা লাচিত বৰফুকনৰ কথা? আৰু আৰু কি জানা? কৈ যোৱা। আৰু কি? 25 এপ্ৰিলত মৃত্যু হৈছিল। আচ্ছা, আৰু কি জানা কোৱাচোন? বঢ়িয়া। আৰু কি জানা? কি মনত পৰিছে? শৰাইঘাট ৰাণ কৰিছিল। আৰু আচ্ছা, তাৰপিছত তোমালোকে আজি ভাও কৰি ভাল লাগিলনে? তুমি যুদ্ধ কৰিব পাৰিবানে? ভাল লাগিলে? ঠিক আছে।